নমস্কাৰ, মই যুগল কিশোৰ। মোৰ ফালৰ পৰা লগতে নটৰাজ্য থিয়েটাৰৰ সমূহ পৰিয়ালৰ পৰা সমূহ ৰাইজলৈ ৰাস মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আমি বৰ্তমান থিয়েটাৰ মঞ্চস্থ কৰিবলৈ আহিছোঁ গোলাঘাট জিলাৰ উৰিয়ামঘাট মধ্যমপুৰ সাৰ্বজনীন ৰাস মহোৎসৱলৈ। ইয়াত মানুহৰ সমাগম ইমানেই বেছি হৈছে, ৰাস্তাত খোজ কাঢ়িবলৈ বহুত অসুবিধা। আৰু ইয়াত এনেকুৱা এখন ঠাইত ৰাস মহোৎসৱ চলি আছে, বহুত ডাঙৰ এটা এৰিয়া লৈ লৈছে, ফিল্ড লৈ লৈছে। আৰু ইয়াতে চাৰিওফালে কেৱল মেলাই চলি আছে, তাৰ মাজতে আমাৰ নটৰাজ্য থিয়েটাৰৰ পৰিয়ালে নাট মঞ্চস্থ কৰিব। ইয়াতে চাইডত খেলা চলি থাকে, ঢাইস্কেল খেল, আৰু এইখন আমাৰ দেখিছে থিয়েটাৰৰ অস্থায়ী মঞ্চ। দোকান বজাৰৰ লগতে চাইডত আৰু দুখন মঞ্চ আছে, এখনত ভাওনা চলি আছে আৰু এখনত চলি আছে ডান্স কম্পিটিশ্যন। আৰু সময় সাপেক্ষে তেওঁলোকে প্ৰগ্ৰেমবিলাক চেঞ্জ কৰি থাকে। ডান্স কম্পিটিশ্যনৰ লগতে কবিতা আবৃত্তি কম্পিটিশ্যন চলি আছে, সাহিত্য কম্পিটিশ্যন, হৰিনাম কম্পিটিশ্যন, ডাঙৰ নামবোৰো আছে মাজতে। উৰিয়ামঘাট ঠাইখন নাগালেণ্ডৰ খুবেই কাষতে লাগি আছে, সেয়েহে অলপ ঠাণ্ডাটো ইয়াত বেছি হৈছে। এইডোখৰ হৈছে মুখ্য গেট তোৰণখন। এইফালে সোমাই একদম চিধা প্ৰথম গ'লে আমি মুখ্য নামঘৰ দেখা পাম, কিন্তু আমি সেইফালে নাযাওঁগৈ, বহুত ভিৰ লাগি আছে। যিহেতু আমাৰ থিয়েটাৰো আছে, মেকআপ কৰিবলগীয়া আছে। আমি ইয়াৰ কাষেৰে এটা ৰাস্তা আছে, সেইফালেদি সোমাই দিম আমাৰ প্ৰেক্ষাগৃহলৈ। আৰু প্ৰেক্ষাগৃহৰ ভিতৰত নাটক চলি থকা সময়ত নাটক চোৱা দৰ্শক কেনেকুৱা ভিৰ আপোনালোকক দেখুৱাম। লাহে লাহে ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে মূৰ্তি ৰাখো পাতি থৈছে। আমাৰ মঞ্চখনতে চলি আছে ডান্স কম্পিটিশ্যন। ইয়াত দৰ্শকৰ এতিয়া ইমান ভিৰ হৈছে, আৰু দৰ্শকৰ মাজতে আমাৰ থিয়েটাৰ প্ৰযোজক জগদীশ দাও বহি আছে। এইয়া জগদীশ দা। বহু কষ্টৰে আপোনালোকৰ আগলৈ লৈ আহিলে সেইজন হৈছে আমাৰ এই উদযাপন সমিতিৰ সভাপতি মঞ্চ উদ্বোধন কাৰ্যসূচী চলি আছে। এতিয়া মঞ্চ উদ্বোধনৰ আমাৰ মঞ্চলৈ আজি প্ৰথম চিনাকি কৰি দিছোঁ। তেখেতক এখন ফেলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ সমিতি প্ৰদৰ্শনথলী সুন্দৰকৈ বনাইছে। এতিয়া ভিতৰলৈ যাওঁ আহক, ভিতৰলৈ যাওঁ আহক। Boat. Also.
সুন্দৰকৈ সজাইছে। বিষ্ণুৰ মহিৰ ৰূপ। ধেৰ আছে। বধু পৰ্বত ভাঙি আছে, খুব সুন্দৰ বনাইছে দেই। এতিয়া যে খালী দেখিছে নহয়, এয়া হৈছে ৰাতি প্ৰায় 3মান বজাৰ দৃশ্য। এতিয়া মানুহৰ সমাগমটো অলপ কমিছে মানুহ, আৰু সেয়েহে আমি নাটক শেষ কৰি খাই গৈ লাহেকৈ আমি খাবলৈ আহিছোঁ। এতিয়া ভিৰটো অলপ কম। এইফালে এখন মঞ্চ চলি আছে, ইয়াত চলি আছে ফাংচন। ইয়াত যোৱাকালি ডান্স কম্পিটিশ্যন হৈ আছিলে। হা পাণ 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 এ পাণ বহুত ডাঙৰ এৰিয়া, ঘূৰি আহিব নোৱাৰিম। শ্ব' আছে। আৰু দেখিছো আমি নাটক কৰিবলৈ আহিছোঁ, জনসমুদ্ৰৰ মাজত আমি বিচৰণ কৰিবলৈ আহিছোঁ। তোমাৰ মৰমতে আলফুলে ৰাখিছো বুকুত সাৱটি আনে নজনাকে এতিয়া এটা বস্তুটো কম দেই, মানে যেনেকৈ আমাৰ জুবিন দাৰ ফাংচনত এক্সট্ৰাকৈ কিছুমান থাকে যে বোকাত নাচি থকা, তেনেকৈ ডান্স কম্পিটিশ্যনটো চলি আছে। এয়া চাওক চাইডত এইবিধ প্ৰাণী প্ৰায় জেগাত পোৱা যায়, প্ৰায়বিলাক জেগাতে এনেকুৱা ধৰণৰ প্ৰাণী থাকেই। ইয়াতো নেদেখা নহয়, ইয়াতো দেখি পাই গ'লো আমি। দুটা 40 বৰ্তমান সময় ইয়াৰ
পৰিৱেশটো চাওক